কিমান দিন ধরে আছে? চাৰিওফালে ফিচাৰী দিছে, ফিচাৰী দি পেলাই বাটৰ বান্ধিছে, ৰাস্তা ঘাটে পানী লাগি আছে আজি 2 মাহ ধৰি। 2 মাহ ধৰি মানুহ বিৰাট অসুবিধা হৈছে। এনেকেই যাব লাগে? এনেকেই যাব লাগে, পানী চাইকেল তল হৈ যায়, গাড়ী টমটম তল হৈ যায়। দগাঁও তেলিয়াবাজৰ পৰা দগাঁওলৈকে যি পথ পায় 1 কিলোমিটাৰ পথ পানী 1 কিলোমিটাৰ হ'ব আৰু এইবাৰ খৰণগাঁও ফালে আধা কিলোমিটাৰ। আধা কিলোমিটাৰ হ'ব, সম্পূৰ্ণ পানী তলত। সম্পূৰ্ণ পানী তলত। কিমানখিনি পানী আছে? পানী এঘাটোৰ ওপৰত আছে। কিহৰ কাৰণে হৈছে এইটো? এইটো যে ফিচাৰী কিনাৰ দি বান্ধিছে যে, ফিচাৰী বান্ধাৰ কাৰণে তেনেকুৱা হৈছে। আৰু নহ'লেতো পানী গুচি যায়। সিহঁতৰ চুট গেট যিমান আছিলে, চুঙি মুঙি যিমান আছিলে চব বন্ধ কৰিলে। এইটো কি মেইন পথ নেকি? মেইন হয়, এইটো মেইন PW ৰোড। PW ৰোড এইটো কি জনাব চৰকাৰক? চৰকাৰক কি জনাব যেহেতু এনেকুৱা অৱস্থা হৈছে আপোনালোকৰ? চৰকাৰেতো এই যে ৰাস্তা দিছে একবাৰ বনাবলৈ, যে এনেকুৱা বনাই থৈ গৈছে, ওখ কৰি বনা নাই। 3 ফুট ওখ দিলে মানে ৰাস্তাটো ইমান বেয়া নহয়। 3 ফুট ওখ দিলে আকৌ যদি ফিচাৰী মালিকে আকৌ ওখকৈ পাৰ বান্ধে তেতিয়া আকৌ একে অৱস্থা হ'ব। তেতিয়া ফিচাৰীৰ ওপৰত কৈফিয়ত দিব লাগিব, সিহঁতৰ ওপৰত কৈফিয়ত দিব লাগিব। ৰাস্তাৰ ওপৰতো কোনো এই বাটৰ বান্ধিবলৈ কোনো আইন নাই। মানে ৰাস্তাৰ ওপৰতে হেৰি বান্ধিছে, বান্ধিছে ৰাস্তাৰ ওপৰতে। কোন ফিচাৰী মালিকে? ফিচাৰী মালিকে এয়া চাওক না, ৰাস্তাৰ ওপৰতে বান্ধিছে না, কি কৰিছে চাৰিওফালে, এয়া চাৰিওফালে এনেকৈ দিছে। কিমান ঠাই আছে ইয়াতে? আধা কিলোমিটাৰ হৈ যাব? আধা কিলোমিটাৰ ওপৰতে হ'ব, কম নহ'ব। আপুনি ক'ত গৈছিলে? মই এতিয়া আহি আছোঁ, মই বেলেগ দগাঁও ফালে যাম। দগাঁওৰ ফালে যাব? এইফালে আহি পেলাই ফাঁচি গৈছোঁ, তাত পানী এনেকুৱা। কিহৰ কাৰণে হৈছে বুলি ক'ব আপুনি? কিহৰ কাৰণে হৈছে এইটো ক'বলৈ গ'লে বহুত লম্বা চূড়া। এইফালে ফিচাৰী চুঙিবিলাক বন্ধ কৰি থৈ দিছে, যাবলৈ ৰাস্তা নিদিয়ে। মানে পানীৰ যিটো নল আছে, নলসমূহ বন্ধ কৰি, নালাটো বন্ধ কৰি দিছে। এতিয়া মানে আমাৰ এইটোহে দৰকাৰ বেছি, নালাটো খুলিব লাগে। ফিচাৰী ওখকৈ পাৰ বান্ধিছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ আমাৰ আহ্বান এইটো, নালাটো ক্লিয়াৰ কৰি দিব লাগে। নালাটো ক্লিয়াৰ কৰি পানীখিনি ওলাই যাব লাগে, এইটোৱে মোৰ মানে চৰকাৰৰ ওচৰত অনুৰোধ।